বন্ধু বান্ধৱীসকল আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি গৈ আছোঁ উৰ্বিক ভেকচিন দিয়াবলৈ। আজি 3.5 মাহৰ ভেকচিনটো আছে, লগত উৰ্বিৰ পাপা আহিছে। চাই দিয়া তাই গাড়ীত উঠিলে টোপনিয়ে যায়গৈ, টোপনি যাব আৰু অলপ ইমান গৰম আজি, এইকেইদিন বৰ গৰম পৰিছে। 3 দিন হৈছে আজি। ইমান গৰমত ওলাই নাহিলেও নহ'ব, ভেকচিনটোতো দিয়াবই লাগিব। টাউন হৈ নাযাওঁ, বাইপাছ দি আহিছোঁ। এই টোপনিয়ে গ'ল। ইমান চুমচান বাইপাছটো। আমি মাকুম পালোহি। এই উঠিলে হোৱাৰ পৰা পালো তিনচুকীয়া। তাই উল্টাকে বহি আহিছে, বাহিৰৰ ফালে চাই আছে। কি চাইছে? কি চাইছে বাতি? ইমান ৰ'দ। আমি ডক্টৰ JC বৰদলৈ ছাৰৰ ওচৰত দেখাব আহিছোঁ। আমি অলপ বহিলোঁ। আমাৰ নাম 6 নম্বৰত আছিলে। এক চাওকচোন বেচেৰি, তাই নেজানে তাইক যে ভেকচিন দিয়াবলৈ আনিছোঁ। ইমান ফূৰ্তিত আছে, ভেকচিন দিয়াৰ পিছতহে কান্দিব তাই। ভেকচিন লৈ আহিলোঁ, এঠাইত ৰৈ আছোঁ ৰাস্তাত। ভিডিঅ'টো ফিনিচিং কৰিব নোৱাৰিলোঁ। ভেকচিন দিয়াৰ পিছত মা ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ নগ'লোগৈ আৰু। ভেকচিন দিয়াৰ কাৰণে তাই বিশেষ আমনি নকৰিলে, কিন্তু গৰমৰ কাৰণে হ'লে বহুত আমনি কৰিলে। তাই ৰাতি বহুত দেৰিলৈকে শুব নোৱাৰে গৰমত। আজিও কালিৰ পৰহি নিচিনাই ৰ'দ দেখিছেনে? ইমান ৰ'দ, ইপিনে খৰাং ইপিনে ৰ'দ। খেতিপথাৰবোৰ যে কি হৈছে মানুহৰ। ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ। বাই বাই।